দেখিছে আজি কাৱৈ মাছ বাছিছো। আজি কাৱৈ মাছৰ লগত তিলৰ লগত কাৱৈ মাছ বনাম। সৰুতে ঘৰত খাইছিলো, মায়ে বনাইছিলে, খুব ভাল লাগিছিল। আজি সেইকাৰণে ময়ো বনাম বুলি ভাবিছো। কেনেকেনো বনাম চাবচোন আপোনালোকে এবাৰ, কেনেকুৱা পায় এবাৰ জনাব। মাছ বাছি আছো। সৰুতে আমি গাঁৱত যিবোৰ খানা খাইছিলো এতিয়া খুবেই মনত পৰে সেইবোৰ, আৰু খুব ভাল লাগে যিহেতু আমি গাঁৱলীয়া মানুহ, গাঁৱৰ খানা খাই আমি খুবেই ভাল পাওঁ। সেইকাৰণে যিমান পাৰোঁ গাঁৱত ৰন্ধাৰ দৰে ৰান্ধিব চেষ্টা কৰোঁ। সৰুতে মায়ে যেনেকৈ খুৱাইছিল ৰান্ধি বাঢ়ি তেনেকৈ বনাবলৈ চাইছোঁ। মাছ বচা হৈ গ'ল। এতিয়া মই নিমখ হালধি সানিছোঁ মাছত। এতিয়া মই তিলখিনি, জিৰা ধনিয়াখিনি পিচি ল'ম। মই তিলখিনি ভাজি লৈছিলোঁ, এতিয়া মই পটাত পিচিম এইখিনি অকণ অকণকৈ লৈ। মিক্সিটো দিব পাৰে। মই আদা নহৰুখিনিও খুন্দি ল'ম। দেখিছে জিৰা ধনিয়াখিনি মই ভাজি লৈছিলোঁ, ধনিয়া জিৰা আৰু জালুকখিনি খুন্দি ল'ম চব একেলগে। তিলখিনি খুন্দা হৈ গৈছে, পিচ খাই গৈছে খুব ধুনীয়াকৈ। তিলৰ এটা গোন্ধ আছে, সেই গোন্ধটো ওলোৱালৈকে তিলখিনি ভাজিব লাগিব, তেতিয়াহে খাই ভাল লাগিব। হৈ গ'ল। এনেকৈ ভালকৈ পিচি ল'ব। মোৰ আদা নহৰু জিৰা ধনিয়া পিচা হৈ গৈছে, গুড়ি হৈ গ'ল। খুব ভাল লাগে পটাত পিচা খাই। আমি ঘৰত গ'লে এতিয়াও পটাতে পিচি খাওঁ, মিক্সি খুব কমেই ব্যৱহাৰ কৰোঁ। মিক্সিত খুন্দা আৰু পটাত খুন্দা টেষ্টটো সদায় বেলেগ হয়। যাৰ সুবিধা আছে তেওঁলোকে পটাত পিচি খাই চাবচোন এবাৰ এনেকৈয়ে। গুড়ি হ'বলৈ দিব এনেকৈ ভালদৰে। হৈ গ'ল। মছলা উতলিছে, এতিয়া আমি ইয়াতে তিলখিনি দিম। উতলিবলৈ দিম, তাৰপিছতে ইয়াতে মাছ দিম। উতলিছে, এতিয়া মই ইয়াত মাছটো দি দিম। কম জুইত, একেবাৰে কম জুইত উতলিবলৈ দিব 10 পৰা 15 মিনিট সময়। ঢাকোনটো মাৰি থৈ দিম, উতলিবলৈ দিম 10 মিনিটমান সময়। হৈ গৈছে, জোলখন ডাঠ হৈ গৈছে। দেখিছে, নিমখটো টেষ্ট কৰি ল'ব হৈছেনে নাই হোৱা। হৈ গ'ল, বনোৱা হৈ গ'ল। দেখিবলৈ খুব সুন্দৰ হৈছে, গোন্ধটো খুব সুন্দৰ আহিছে। এবাৰ বনাই খাবচোন আপোনালোকে এনেকৈয়ে।